কোনে মই এই অন কেমেৰাত পাতিম নে নমস্কাৰ উৎপল কমেডি ব্লগলৈ স্বাগতম এতিয়া আমি ক'ত গৈ আছো খুৰীহঁতৰ ঘৰত কেলে গৈ আছো কৈ দে হাগি বোলে খাম বেলেগত হাগিম আমি বেলেগত তাৰপৰা আজি মানে খুৰীহঁতৰ ঘৰ ছোৱালীজনী বাৰ্থডে আজি বাৰ্থডে আমিতো পাৰ্টি খুজিবলৈ গৈ আছো একচুৱেলি হকা কথাটো মই ধেমালি কৰিছোঁ এনেই পাৰ্টি খুজিবলৈ গৈ আছোঁ পাৰ্টি এটা দিয়ে নিদিয়ে পিছৰ কথা কিন্তু আজি দিনটো যে কিবা এটা নহয় কিবা এটা ছাৰপ্ৰাইজ হ'ব মানেতো চিয়'ৰ খুৰীহঁতৰ ঘৰত গৈ মানে সিহঁতৰ খুৰীয়েক গতিকে সিহঁতৰ ঘৰত এই কাষতে এঘৰ মানুহ পাৰ হয় সিহঁতৰ খুৰীয়েকৰ ঘৰত গৈ পেলাই দেখুৱাম ৰ'ব খুৰীয়ে কি কৰি আছে খুৰী আকৌ এটা কথা আগতে ক'বলগীয়া সেইটো খুৰীয়ে কিন্তু বহুত কাম কৰে গাহৰি এঘাল পুহিছে এনি টাইম ৰাতিপুৱাৰ পৰা গধূলিলৈকে গাহৰিতে লাগি থাকে এই লাষ্টত গাহৰি দানা কটাৰ পৰা খৰি দানালৈকে সকলোখিনি কাম কৰে এয়া খুৰীহঁতৰ ঘৰ পালোঁ সেইটো অঁ ব্লগ এটা বনাইছোঁ হয় নাই গাইছ বহুত দিনৰ মূৰত ব্লগ এটা বনাইছোঁ ব্লগ এনেই নবনাওঁ পুখুৰীত গা ধুমগৈ এতিয়া মানে পুখুৰীত গা ধুম ভাইটি চাবোন মূৰত লৈ পেলাই আমাক মাতিবলৈ আহিছে দেই খুৰীহঁতৰ ঘৰৰ পৰা আমি এতিয়া গা ধুম এই বায়ে ভিডিঅ'ত দেখুৱাব আকৌ আমাক নহয় পুখুৰীত সাঁতুৰি দেখুৱাম ভিডিঅ' কৰিব জয়ীতক মাতি দিয়া ভিডিঅ'ত ক'ব নালাগে ব্লগত উঠি যাব নহ'লে চব নিদিওঁ জেগা জেগা কাটি কাটি দিম এতিয়া আমি টিপটপ গা ধুম মানে পুখুৰীত সাঁতুৰিম আৰু লগত আৰু এজন পানী হেৰি আছে পানীজনক মাতি দিয়া ভাইটি জয়ীতক মাতি দিয়া ধুনীয়াকৈ সাঁতুৰিম তাৰপৰা আমাৰ এই মহাৰাণীয়ে ভিডিঅ' কৰিব আৰু আমি পুখুৰীত সাঁতুৰি উৎপাত কৰিম মানে সেইবোৰ উৎপাত আমি ভিডিঅ' আপোনালোককো দেখুৱাম এইটো আমাৰ লগত সাৰথি যলৈকে যাওঁ তলৈকে যায় আমাৰ বাইদেউ মানে ভাত পানী খাই পেলাই গছৰ তলত পূৰা বহি আছে এতিয়া আমাৰ দায়িত্বটো হ'ল আমি অথনি ৰাতিপুৱা কৈছিলোঁ লেট্ৰিনটো সিহঁতৰ অকণ প্ৰব্লেম হৈ আছে বুলি এতিয়া মানে লেট্ৰিনটো চব ঠিক কৰি থোৱা আছে মানে গাঁৱলীয়া মানুহ যে আমি মানে নেচাৰেল লেট্ৰিন এটা বনাব লাগে চবেই কৈ মই মানে নোহোৱাকৈও হৈ যায় কিন্তু মানে মই কামটো লগাই মানে চল্ভ কৰি থৈ যাওঁতে হাঁহি দিছে নাই আমাৰ মাতৃ মিটিং মাৰি আহিছে ভোজ খাই আহিছে ভোজ আকৌ বতৰটো ভাল দেই ফৰকাল বতৰ হয় নাই বাৰু এবাৰ গা পা ধুলোঁ এতিয়া আকৌ কাম বন কৰি আকৌ গা ধুব লাগিব আপোনালোকক ডেইলি ব্লগ দিব পাৰোঁ ডেইলি ব্লগ দিলে আকৌ আপোনালোকে নাচায় যে তাৰমানে মোৰ ধৰি লওক আপোনালোকে কমেডি ৰোষ্ট ভিডিঅ'বিলাক চাই আপোনালোকে বেছি ভাল পায় ডেইলি ব্লগ লাগে নে নালাগে আপোনালোকে কমেণ্ট কৰি ক'লেহে মই গম পাম যে ডেইলি ব্লগ দিলে আপোনালোকে চাব বা নাচায় আজি এনেই বনাইছোঁ আৰু কোনো মানে কণ্টেণ্ট বুলি নহয় আৰু ব্লগ এটা বনাবলৈ মন গ'ল বনাই দিলোঁ কিন্তু আপোনালোকে মোক এই ভিডিঅ'টোৰ কমেণ্ট বক্সত মোক কমেণ্ট কৰি ক'ব যে ডেইলি ব্লগ দিলে আপোনালোকে চাবনে নাচায় বা ছাপোৰ্ট কৰিবনে নকৰে তেতিয়া ডেইলি ব্লগ দিবলৈ অলপ ভাল লাগিব কিন্তু কমেডি ৰোষ্ট ভিডিঅ' থাকিব আকৌ কমেডি ৰোষ্ট ভিডিঅ' ডেইলি থাকিব আমি গন্তব্য জেগালৈ গৈ আছোঁ গন্তব্য জেগালৈ আমাৰ আইদেউৱে আকৌ আগতীয়াকৈ গৈ চাই বৈ আহিলেগৈ এতিয়া চাম কি লাগিব কামটো কৰি লওঁ তাৰপৰা আকৌ পুখুৰীত আকৌ গা ধুওঁ জেগাটো হ'ল এইটো এতিয়া ইয়াতে মানে লেট্ৰিনটো বনাব লাগিব সেইটো পানী পুৰা ফুল্টি হৈ আছে কিন্তু এই পুখুৰীকেইটাত মাছ আছে আকৌ কিন্তু ইহঁতি মাছ নধৰে মানে মই হোৱা হ'লে ইমান দিনলৈ মানে মাছ চাছ ধৰি কিন্তু আজৰি কৰিলোহেঁতেন এতিয়া মাজতে মানে মই ইয়াতে পুখুৰীত ইয়াত মাছ ধৰিবলৈ আহিছিলোঁ কিন্তু পানীয়ে তলি পেলাব নোৱাৰিলোঁ মাছ ধৰিবলৈ তাৰমানে অকলে মই আকৌ মাছ খোৱাতকৈ মই ধৰা চখটো মোৰ বেছি মোক খাই সিমান মই ভাল নাপাওঁ কিন্তু ধৰি বেছি ভাল পাওঁ এইটো অকলে এবাৰ সিঁচিলোঁ কিন্তু তলিয়ে নপৰিলে নহয় মানে লগত এটা হোৱা হ'লে মই শিকিব পাৰিলোহেঁতেন মাছ ধৰিব পাৰিলোহেঁতেন ধৰি ভাল লাগে কিবা এটা চখ মানে গাঁৱলীয়া পৰিৱেশ এইবিলাক টাউনীয়া মানুহে ক'ত বুজি পাব গাঁৱৰ ফিল্ডটো
কিহৰ কাৰণে তুমি যদি এইটো এনেকৈ তোমালোকে যে অথনি আগৰ পৰাই যদি হেৰি কৰিলাহেঁতেন মন কাণ দিলাহেঁতেন ঠিক হৈ গ'লহেঁতেন তোমাক নমাই দিব লাগিব তুমি ধৰিব লাগিব কাম কৰিব লাগিব এতিয়া মোৰ লগত কেলে আচ্ছা এক্সট্ৰিমলি চৰি আপোনালোকক এতিয়া ক'ব নোৱাৰি মানে এইটো আপোনালোকৰ সময়ত মই ভিডিঅ' এটা বনাইহে ক'ম এতিয়া নকওঁ কেলে কি কৰিব পাৰি নোৱাৰি অকলেতো নোৱাৰোঁ পোৱালিটো আহি লওক পোৱালিটো আহিলে কোৱা হ'ব তাৰপৰা আকৌ এতিয়া এইবোৰ কাম বন কৰি পইচা দিব মানে আমাক দেখুৱাইছে ভাইটি ভাইটি কাম বুলিলে মানুহটো পলাই দিয়ে আকৌ মই তাক চিঞৰি আছোঁ সি আহি লওক তাৰপৰা এইখিনি কৰি মেলি পুখুৰীত আকৌ সাঁতুৰিম নে নাসাঁতুৰিম বাৰু সাঁতুৰিম য়েছ সাঁতুৰিম আৰু ৰাতিলৈ আজি আৰু তাৰ মাজতে আপোনালোকক এটা কথা ক'বলৈ বিচাৰিছোঁ ক'বলৈ মানে কি আৰু আমাৰ ফূৰ্তিবিলাক আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ ৰাতিলৈ আজি স্পেচিয়েল খানা এটাও হ'ব খানা মানে ইহঁতৰ খুৰীয়েকৰ আজি ছোৱালীজনীৰ বাৰ্থডে বুলি এতিয়া খানা তেনেকৈ পতা হোৱা নাই কিন্তু ঘৰৰ গোটেইকেইটা মানুহে মানে খানা এটা খাম বুলি কৈ আছে যদিও খোৱাটো নহয় মানে যদিও সিহঁতৰ কিবা মানুহৰ প্ৰব্লেম থাকেতো যদিও খানা পিনানো কি আৰু এটা চখহে যদিও নহয় আমিয়ে বাৰু খানাটো পাতিম আমিয়ে মানে হেৰি কৰিম খুৰীহঁতো আহিব প্ৰায় চাগে নাহিবও পাৰে সিহঁতৰ মানে খুৰী গাটো বৰ ভাল নহয় যদি খানাটো হয় খানানো কি খাওঁ কিহেনো খাওঁ আপোনালোকক সেয়াও মই ভিডিঅ'ত ক্লিপত দেখুৱাম মানে আৰু মই আকৌ আপোনালোকক এটা কথা কৈ দিছোঁ মই মানে খানা পিনা বৰ ভাল বনাওঁ নিজকে নিজে মই গৌৰৱ কৰিব পাৰোঁ মানে এইটো মোক দেখি শিকা কিন্তু মই খানা পিনা মাছ মাংস মই ধুনীয়া বনাওঁ কিন্তু নিজে খোৱাতহে মই মানে ফাঁকি মই খাব নাজানো যে আমি অথনি আমি কাম কৰিলোঁ কামৰ মানে ফিনিচিংটো এতিয়া আজি মানে ইমানলৈকে দিয়া হ'ল আজি মানে আমাৰ কামৰ এক্সপিৰিয়েঞ্চটো কম যে সেইটো কাৰণে মোবাইলত চাই মেলি মুঠতে যেনেকৈ তেনেকৈ অলপ বস্তু মই কৰিছোঁ আৰু মুঠতে বনালোঁ সিমানখিনি তাৰপৰা এইফালে দেউতাই বেৰ দি দিলে ধুনীয়াকৈ তাৰপৰা আমি ইমানখিনিতে কামটো আজি স্থগিত ৰাখি দিলোঁ আৰু কিবা কিবি বস্তু অলপ আনিবলগীয়া আছে ইয়াত মানে যিটো বস্তু লগাই ধৰিলে সেই বস্তুটোৰ লগত মানে কিবা এনেকৈ পাইপ এডাল লাগিব সেই পাইপডাল বৰ্তমান এতিয়া নাই আমাৰ ওচৰত কামটো সিমানটো ৰাখি দিয়া হ'ল ইমানটোকে কৰি পেলাই বাকী বেৰখিনি দিলে আমি গা পা ধুই মেলি গোটেই মানে একদম এতিয়া মানে ফ্ৰেছ হৈ গ'লোঁ তাৰপৰা পুখুৰীত মাছ ধৰিলোঁ মাছ এটা নাপালোঁ আৰু ডাঙৰ মাছ এটা 1.5 কেজিমান চাইজৰ হ'ব চাগে মাছটো ধৰিলোঁ তাৰপৰা এতিয়া আমি ভাইটিয়ে মই যাম অলপ ওলাই পেলাই আমি মানে ভাইটিয়ে মই এতিয়া ওলাই যাম আমাৰ অলপ কাম আছে বজাৰ আছে মানে বজাৰ কেইটামান কৰিবলৈ আহিব লাগিব তাৰপৰা পাৰ্টি ৰাতিহে হ'ব ৰাতি সেই পাৰ্টিখিনি আপোনালোকক আমি দেখাই আছোঁ চাই থাকিব बोका हम हमको मारो हमको जिंदा मत छोड़ो सालो জয়িতে লাজ কৰিছে জয়িতৰ ৰূপটো চাওক জয়িতৰ গজব বেজতি জয়িত আমাৰ পোৱালি খাই আছে কিন্তু লাজ কৰিছে আমাৰ অসমলৈ ফুৰি আছে তাৰ নাকৰ খাই পেলাই ইয়াত যাবলৈ ওলাইছোঁ আৰু লগতে ৰ'ব এক ছেকেণ্ড মোৰ মানুহজনী অহাই নাই তেনেকৈ মানুহজনী আহি লওক খালি আমি ভাত পানী খাই যাবলৈ ওলাইছোঁ এই জপনা বিচাৰি পোৱা নাই কেচা লগা মেৰা মজাক দি নেক্সট ডে গুড মৰ্ণিং সকলোকে আজি হ'ল নেক্সট ডে কালি মানে খানা পিনা খাই আহি আমি শুই দিলোঁ ভাগৰ লাগিলে আৰু এনেকুৱা টোপনি ধৰিলে মানে শুলোঁ একো গম নাপাওঁ এতিয়া হ'ল ৰাতিপুৱা শুই উঠিলোঁ এনেকৈ চাহ তাহ খালোঁ ফ্ৰেছ হ'লোঁ আজি বহুত কাম আছে আজি কামত মানে এতিয়া ওলাই যাব লাগিব এতিয়া আজি মানে কোনো ফ্ৰী নাই মানে চব ওলাই যাব লাগিব ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ যদি আপোনালোকৰ চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু অলপ মৰম দিব আগবাঢ়ি যোৱাত
গতিকে আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ ধন্যবাদ